নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগৰ যি ৰিটেন এক্সাম 15 মে 2022 তিনিটা সেশনত হোৱাৰ কথা আছিল, তো সেই এক্সামটো কেনসেল কৰি দিয়া হৈছে, পোষ্টপন কৰি দিয়া হৈছে। তো ইতিমধ্যে বহুতে হয়তো গমে পায় আৰু বহুতে মোক কমেন্ট কৰি সুধি আছে যে পুনৰ এই ৰিটেন এক্সামটো কেতিয়া অনুষ্ঠিত কৰিব বা এক্সামটো কেতিয়া পাতিব। তো তেনে ক্ষেত্ৰত তেওঁলোকৰ কাৰণে বহুতে এটা ডাঙৰ আপডেট আহিছে, বহুতে এটা ভাল খবৰ আহিছে। কাৰণ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমৰ আগত এই এক্সামৰ বিষয়ে কিছু কৈছে যে যেটো ৰিটেন এক্সাম, তো হেটো 21 মে নহলে 27 মেত অনুষ্ঠিত কৰিব, এসপ্তাহ বা দুসপ্তাহৰ ভিতৰতে। তো এটা বহুতে ভাল খবৰ। তো তেখেতে কি কি কৈছে সকলোখিনি মই এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। শব্দটো অনিৰ্দিষ্টকালে ক'ব লাগিব, কিন্তু এসপ্তাহ নহ'লে দুসপ্তাহত বাতিল মানে প্ৰায় 10 লাখ কেণ্ডিডেট হৈছে, বাতিল নহয় 15 জেগাত 21 বা 27ত কৰিব, এসপ্তাহ পিছুৱাব। শব্দটো অনিৰ্দিষ্টকালে ক'ব লাগিব, কিন্তু এসপ্তাহ নহ'লে দুসপ্তাহত তো নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তো বহুতে এটা ভাল খবৰ। তো অতি কম দিনৰ ভিতৰতে মানে আপোনালোকৰ এসপ্তাহ বা দুসপ্তাহ, এই দুটা সপ্তাহৰ ভিতৰতে আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত কৰিব। মাত্ৰ আপোনালোকৰ এসপ্তাহ ডিফাৰেণ্ট। তো যেহেতু 15 মেত হোৱাৰ কথা আছিল, তো বিশেষ এটা কাৰণৰ কাৰণে হয়তো এই এক্সামটো পিছুৱাই দিছে। তো তেনে ক্ষেত্ৰত নিবনুৱাসকলে কোনো ধৰণে টেনশ্যন ল'ব লগা নাই। তো যেতিয়া আপোনালোকৰ কাৰণে পুনৰ নটিচ জাৰি কৰি দিব, তেতিয়া আপোনালোকৰ কাৰণে পুনৰ ভিডিঅ' আগবঢ়াম। তো গতিকে আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো ভিডিঅ'টো এইখিনি আছিল আপোনালোকক দিবৰ বাবে। তো আজিলৈ মানে ধন্যবাদ।